আপোনালোকক পুনৰ কুসুম কিটচেনৰ আন এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আমাৰ অসমীয়া জুতি লগা বহুতো খাদ্য সম্ভাৰ আছে নহয়নে? তাৰে এটি জুতি লগা খাদ্য হৈছে কচুলতি, কঁঠালগুটি আৰু খৰিচা টেঙা। শুনিলেই খাম খাম লাগে নহয়নে? আমাৰ যিখিনি খৰিচা আছে তাৰ সুগন্ধটোৱে বেলেগ। তাতে আকৌ মাছৰ মাথা দি বনাইছোঁ, কিমান যে ধুনীয়া হৈছে খাবলৈ। এয়া মই কচুলতিখিনি ভালদৰে চফা কৰি লৈছোঁ আৰু কঁঠালগুটিৰ ওপৰৰ ৰঙা বাকলিটো এৰুৱাই ল'লোঁ চুচি। এটুখৰ আদা লৈছোঁ আৰু কেঁচা জলকীয়া 3টা লৈছোঁ আৰু লগতে এবাটি খুন্দি লোৱা খৰিচা লৈছোঁ। কঁঠালগুটিখিনি মই বইল কৰি থৈছিলোঁ মাছৰ মাথা এটাৰ সৈতে প্ৰেছাৰ কুকাৰত, আৰু এয়া কেৰাহীত মই পানী বইল কৰি ল'লোঁ আৰু এমুঠি মচুৰ দাইল দি দিলোঁ। তাতে হালধি আৰু নিমখ এড কৰি দিলোঁ। যদি কঁঠালগুটি আপোনালোকে বইল নকৰে তেতিয়াহ'লে পানী দিওঁতে প্ৰথমতে কঁঠালগুটিখিনি অলপ ফালি লৈ পিনি দি দিব। মই প্ৰেছাৰ কুকাৰত দিয়াৰ কাৰণে কঁঠালগুটিখিনি এতিয়া দিয়া নাই, নমাবৰ সময়ত দিম। দাইলখিনি দিয়াৰ পাছত মই খুন্দি লোৱা আদা পেষ্টটো দি দিলোঁ। এতিয়া দাইলখিনি 2 মিনিটমান সিজাৰ পাছত মই কচুলতিখিনি দি দিছোঁ আৰু কচুলতিখিনি দিয়াৰ পাছত অলপ সিজিবলৈ দিলোঁ আৰু বইল কৰি থোৱা মাছৰ মাথা আৰু কঁঠালগুটিখিনি মই এতিয়া লগত এড কৰি দিলোঁ আৰু গৰৈ মাছ দুটাও আছিলে ফ্ৰাই কৰি থোৱা, সেয়াও মই লগত দি দিলোঁ। কঁঠালৰ বতৰ, ঘৰতে কঁঠালগুটি থাকে, কচুলতিও এই ছিজনতে পোৱা যায় নহয়নে? এনেদৰে এটা পুষ্টিকৰ খাদ্য বনাই খাবলৈ বহুতেই ভাল লাগে। এতিয়া মই খুন্দি লোৱা খৰিচা টেঙাখিনি দি দিলোঁ। এনেদৰে মই আকৌ পুনৰ 5 মিনিটমান উতলিব দিম। আপোনালোকেও এইদৰে বনাবচোন, বহুতেই সুস্বাদু হয় খাবলৈ। শেষত মই কাটি লোৱা জলকীয়া কেইটাও দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। খাবলৈ বহুতে সুস্বাদু হৈছে। আপোনালোকেও এনেদৰে বনাই খাবচোন। এই গৰমৰ বতৰত এনেকুৱা এখন তৰকাৰী পালে কেনেকুৱা খাই ভাল লাগে নহয়নে? আপোনালোকেও এনেদৰে বনাই খাবচোন, যিসকলে খোৱা নাই। বহুতে পুষ্টিকৰ আৰু খাবলৈও বহুত সুস্বাদু হৈছে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নিশ্চয়। লগতে লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ৰেচিপিবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।